ডিচেম্বৰ 2 ৰাইজে এইবাৰ বাৰিষাটো যমুনা নৈ পাৰাপাৰ হ'ব লাগিব নাওৰে কাৰ্যবাহী সদস্য ৰতন তেৰণে এই নাওখনৰ উদ্বোধনী অনুষ্ঠানত অচিৰে লোহাৰ দলং দিয়াৰ প্ৰতিশ্ৰুতি সিংহাসন পৰিষদীয় সমষ্টিত কেইবাটাও জলসিঞ্চন আঁচনি উদ্বোধন আনন্দিত সমষ্টিবাসী ৰাইজ কম সময়ৰ ভিতৰতে কৃষক ৰাইজৰ বাবে ৰূপায়ণ কেইবাটাও আঁচনি হাঞ্জালাংছ স্পৰ্টছ এছ'চিয়েশ্যনৰ খেলপথাৰস্থিত মুকলি মঞ্চৰ কাৰ্বি আংলং সেৱা কেন্দ্ৰ সভা সেৱা কেন্দ্ৰৰ উন্নয়নৰ বাবে সাংসদ বীৰেন সিং ইংটিক 20 লাখ টকা অনুদান প্ৰতিশ্ৰুতি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পাহাৰীয়া জিলাখনতো মানুহে বাৰিষা দিনতো নৈ বা নদী পাৰাপাৰ হ'ব লাগে নাওৰে আচহুৱা যেন লাগিলেও যমুনা নৈপৰীয়া ৰাইজে এইদৰে প্ৰত্যেক বাৰিষাতে নাওৰে পাৰাপাৰ কৰি আহিছে পাহাৰীয়া জিলাত আসলতে বানপানী নহয় বুলিহে অসমৰ আন ঠাই মানুহে ভাবিলেও লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিচেম্বৰ 2 ৰাইজৰ বাবে এয়া সূৰ্য পোহৰৰ দৰে সঁচা প্ৰত্যেক বাৰিষাতে তেওঁলোকৰ চকুলৈ নামি আহে বেয়া সপোন উক্ত বেয়া সপোনৰ পৰা সাময়িকভাৱে নিস্তাৰ দিবলৈ লুম্বাজং পৰিষদৰ জনপ্ৰতিনিধি ৰতন তেৰণে ডিচেম্বৰ 2 বানপানীত পীড়িত ৰাইজলৈ যমুনা নৈ পাৰাপাৰৰ বাবে আগবঢ়াইছে এখন নাও এইখন নাও আজি কাৰ্যবাহী সদস্য ৰতন তেৰণে অলপতে শুভ উদ্বোধন কৰি ডিচেম্বৰ 2 ৰাইজলৈ আগবঢ়াই দিছে নাওৰ উদ্বোধনী ভাষণত কাৰ্যবাহী সদস্যগৰাকীয়ে অচিৰেই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ দৰেই ৰাজ্যৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙৰ সাহায্যত এই নৈখনৰ ওপৰত এখন মজবুত লোহাৰ দলং সাজি দিয়া হ'ব তেওঁ লগতে কয় যে আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত চলিবলৈ শিক্ষা অত্যন্ত জৰুৰী সেয়েহে এই অঞ্চলৰ যুৱক যুৱতীয়ে কম বয়সত বিয়াত নোসোমাই উপযুক্ত শিক্ষা আৰ্জনত গুৰুত্ব দিব লাগিব উল্লেখ্য সভাত লুম্বাজং ব্লক মহিলা মণ্ডল গাঁওখনৰ গাঁওবুঢ়াসকল আৰু মহিলা বিজেপি মৰ্চাৰ সদস্য তথা নেতৃসকল উপস্থিত থাকে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা পৰিষদৰ ৬৭তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সিংহাসন পৰিষদীয় ৰাইজক সমষ্টিটোৰ জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছই কেইবাটাও জলসিঞ্চন আঁচনি নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে উপহাৰ কৃষক ৰাইজৰ বাবে হয়তো ইয়াতকৈ এই মুহূৰ্তত আনন্দৰ কথা হ'ব নোৱাৰে একেলগে টিছই জিলা জলসিঞ্চন বিভাগৰ অধীনত মহং ডিজোৱা বৰজান লংনিত ডিলাই জিলাংছকে ধৰি হাতত লোৱা কেইবাটাও আঁচনি কাৰ্য ৰূপায়ণ কৰিলে বিজেপি নেতৃত্বাধীন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৬-৭ মাহৰ ভিতৰতে কেইবাটাও জলসিঞ্চন আঁচনি ৰূপায়ণত আনন্দিত পৰিষদীয় সিংহাসন সমষ্টিৰ ৰাইজ বিগত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছৰ কাৰ্যবাহী সদস্য তথা এমএচি প্ৰদীপ সিন্নাৰৰ কাৰ্যকালত পৰিষদীয় সমষ্টিটো আটাইতকৈ পিছপৰা আছিল বুলি এই আঁচনিসমূহৰ উদ্বোধনৰ সময়ত সিংহাসন পৰিষদৰ ৰাইজে মতামত ব্যক্ত কৰে সাংবাদিকৰ আগত উল্লেখ্য যে ৬৬তম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উক্ত জলসিঞ্চন আঁচনিসমূহ উদ্বোধন কৰে চিএম তুলিৰাম ৰংহাঙে জনপ্ৰতিনিধি অমৰ সিং টিছট তথা কেইবাগৰাকী এমএচি উপস্থিতিত যদিও এই আঁচনিসমূহৰ আন্তঃগাঁথনি কিমান মজবুত বাহিৰৰ পৰা এতিয়াই নিৰ্ণয় কৰিব পৰা যোৱা নাই 2013-14-15 বৰ্ষ AIBP আঁচনিৰ অধীনত কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই আঁচনিৰ প্ৰকৃত স্বৰূপ অতি কমেও 5 বছৰ অতিক্ৰম কৰিলেহে কামৰ মহত্বতা লেখিব পৰা যাব বুলি একাংশ সচেতন ৰাইজে মন্তব্য আগবঢ়াইছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ স্পৰ্টছ এছ'চিয়েশ্যনৰ খেলপথাৰস্থিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰয়াত শিক্ষাবিদ জনাৰ্দন পাঠকৰ স্মৃতি মুকলি মঞ্চ ২৪ জুনত কাৰ্বি আংলং সেৱা কেন্দ্ৰৰ সভা অনুষ্ঠিত হৈ যায় সভাত সাংসদ বীৰেন সিং ইংটিয়ে মুখ্য অতিথি হিচাপে ভাগ লয় বিশিষ্ট সমাজসেৱক কাংথেল বেৰ সভাপতিত্বত অনুষ্ঠিত এইখন সভাত মুখ্য অতিথি তথা সাংসদ বীৰেন সিং ইংটি অতিথি হিচাপে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যক্ৰমে জীৱন চন্দ্ৰ পাঠক ৰাজেন্দ্ৰ ৰংপি খুম সিং বে লুনচে টিমৌ ৰাম সিং টকবি
প্ৰাক্তন বোৰ্ড অধ্যক্ষ কাদম টেৰাংপিকে ধৰি পশ্চিম কাৰ্বি আংলং সৰ্বশিক্ষাৰ মিছন কোঅৰ্ডিনেটৰ হাকিম ৰংপি প্ৰাথমিক শিক্ষাখণ্ড বিষয়া লংকি ৰংপি প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আনহাতে এই সভাত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত সাংসদ বীৰেন সিং ইংটিয়ে এই সেৱা কেন্দ্ৰ ভালদৰে পৰিচালনা আৰু উন্নয়নৰ বাবে ইয়াৰে যুৱক যুৱতীসকলক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰাৰ লগতে সেৱা কেন্দ্ৰৰ উন্নয়নৰ বাবে 20 লাখ টকা অনুদান হিচাপে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৬৭তম প্ৰতিষ্ঠা দিৱস কাৰ্বি স্বায়ত্তশাসিত জিলা প্ৰাপ্তি অৰ্ধশতক অতিক্ৰম কৰিলে সঁচাই সাধাৰণ কথা নহয় সেইদিনাখন টেৰিটৰিয়েল কাউন্সিল লাভ কৰিয়ে বড়োভূমি বিকাশৰ দিশত ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে অৰ্ধশতক বৰ্ষ গৰকি শতক পূৰ্ণ কৰাৰ দিশত আগবঢ়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখন প্ৰতিষ্ঠা দিৱস উপলক্ষে কিবা এটা কৰা হেঁপাহ জাগিল মহিলা আত্মসহায়ক গোট এটাৰ হয় সৰু অথচ মহান কাৰ্যসূচী গ্ৰহণ কৰি ৰূপায়িত কৰিলে ৬৭তম কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এয়া হাতে হাতে ঝাৰু লৈ ডিফু চহৰৰ লেতেৰা অংশ চাফাইৰ বাবে ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিল মহিলাসকল তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ অধীনত নহয় সম্পূৰ্ণ গোটৰ সদস্যসকলৰ নিজাববীয়া সিদ্ধান্ত আৰু সাফাইৰ প্ৰতি থকা মনৰ তীব্ৰ তাগিদাত এইদৰে সাফাই কাৰ্যসূচীত আত্মনিয়োগ কৰিছে স্বতঃস্ফূৰ্তভাৱে উক্ত মহিলা আত্মসহায়ক গোটে আমাৰ কাট নিউজৰ সাংবাদিকক জানিবলৈ দিয়াৰ মতে এইদৰে সাফাই কাৰ্য প্ৰতিদিনে ৰূপায়ণ কৰি যাব বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ হেৰা এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কিবা গম পাইছা নেকি বিজ্ঞাপন এটা পাইছো দাদা বলক দাদা এনআৰচি অফিচ যাও ভালদৰে সবিশেষ জানি লও বলা স্যাৰ আহক কওকচোন কিয় বা আহিল এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কি হৈছে তাকে জানিবলৈ আহিলো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিবিষ্ট কৰি নিৰ্ধাৰিত সময়মতে এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব খচৰাখন ওলোৱাৰ পাছত বা কি হয় এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো কি এনআৰচিৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি যদি কোনো অযোগ্য ব্যক্তিৰ নাম এনআৰচিত সন্নিবিষ্ট হয় তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব স্যাৰ কওকচোন মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে চিন্তাৰ কোনো কাৰণ নাই আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব তাৰ মানে এইখন চূড়ান্ত এনআৰচি নহয় এইখনো খচৰা এনআৰচি সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত এনআৰচিখন প্ৰকাশ পাব আৰু এই চূড়ান্ত এনআৰচিখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এনআৰচি আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল আহক আমি সকলোৱে একেলগে এনআৰচি উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ ৰাজ্য তথা দেশজুৰি তুলপাৰ লগোৱা ডকমকাৰ কাণ্ড ৰাজ্যজুৰি এইলৈ গৰিহণা নিন্দাৰ লগতে বাদ বিবাদ চলি থকাৰ মাজতে অসম আৰু কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনেও নিজৰ কাম অব্যাহত ৰাখিছে সমগ্ৰ ৰাজ্য তথা দেশজুৰি তুলপাৰ লগোৱা ডকমকাৰ কাণ্ড ৰাজ্যজুৰি এইলৈ গৰিহণা নিন্দাৰ লগতে বাদ বিবাদ চলি থকাৰ মাজতে অসম আৰু কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনেও নিজৰ কাম অব্যাহত ৰাখিছে এই অমানৱীয় হত্যাকাণ্ডত জড়িত ৫জন ব্যক্তিক পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হোৱা এই ৫ ব্যক্তি ক্ৰমে ৰত্নেশ্বৰ তেৰাং পিটাৰ ইংটি পাৰেশ টিমু বাবু সিং ক্ৰো আৰু ফুকন লেগথি এই পৰ্যন্ত আৰক্ষীয়ে ডকমকাৰ পাঞ্জুৰী কাণ্ডত সংঘটিত নিলুৎপল অভিযোগক হত্যাৰ সৈতে জড়িত ব্যক্তিসকলক কৰা গ্ৰেপ্তাৰৰ সংখ্যা সৰ্বমুঠ ৪১ জনলৈ বৃদ্ধি পাইছে আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং হামৰেন পৰিষদীয় এলেকাৰ আলংছবাদ খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেলখন ২৪ জুনত অন্ত পৰে অন্তিম দিনত অনুষ্ঠিত ক্ৰিকেট খেলখন বাটপ্লাং ইংলিছ হাইস্কুলৰ জেংখা ক্লাব আৰু ডংকামুকাম লাইটনিং ক্লাবৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ক্ৰিকেটৰ চূড়ান্ত আৰু অন্তিম দিনৰ উপলক্ষে আয়োজিত অনুষ্ঠানত হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ এমএসি আৰু দুৱাৰ আমলা পৰিষদৰ জনপ্ৰতিনিধি তথা এমএসি প্ৰভাত চন্দ্ৰ তাৰো পশ্চিম কাৰ্বি আংলং বিজেপিৰ সভাপতি অৰুণ তেৰা ভিডিসি অধ্যক্ষ চাৰমেন ফাংচো বিজেপি যুৱ মৰ্চাৰ চন্দ্ৰ সিং ইংলেং আৰু বৰলংকি ইংটিকাথাৰ প্ৰমুখ্যে বহুতো দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে উল্লেখ্য অন্তিম দিনৰ এই ক্ৰিকেট খেলখনত ডংকামুকাম লাইটনিং ক্লাবত খৰুৱাই বাটপ্লাং ইংলিছ হাইস্কুলৰ জেংখা ক্লাবে চূড়ান্ত বিজয় সন্মান অৰ্জন কৰে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ এবাৰ হিডিপি এলেকাৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক কেএছএ হিডিপি শাখাৰ উদ্যোগত জনাই উষ্ম আদৰণি এবাৰ হিডিপি এলেকাৰ পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ কেএছএ হিডিপি শাখাৰ উদ্যোগত জনাই উষ্ম আদৰণি 20 জুনত হিডিপি হাইস্কুলত অনুষ্ঠিত এখন সভাত জনাই এই উষ্ম আদৰণি সভাত হিডিপি বিশিষ্ট সমাজ সেৱক চন্দ্ৰ সিং তেৰণ হিডিপি লেমছৰ অধ্যক্ষ চেমছন ইংটি বিশিষ্ট সমাজ সেৱক জনসন ৰংফাৰ প্ৰাক্তন ভিডিসি অধ্যক্ষ ফিলিপ তেৰণ অঞ্চলটো চৰকাৰী গাঁওবুঢ়া বফং ক্ৰো প্ৰমুখ্য বহু ছাত্ৰনেতা তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ